নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আজিৰ কাহিনীটো পাকিস্তানৰ। কাহিনীটো 2021 চনত টিভিয়ে বাতৰিয়ে প্ৰচাৰ হৈছিল যদিও এই কাহিনীটোৰ আৰম্ভণি হৈছিল কেইবছৰমান আগতে। 2012 চনত আফগানিস্তানৰ এজন ল'ৰা পাকিস্তানলৈ আহিছিল কাম বিচাৰি। ল'ৰাজনৰ নাম আছিল আফগান শ্বাহ জমিন। ল'ৰাজনৰ অলপ পঢ়া-শুনাও আছিল আৰু আফগানিস্তানত সৰু-সুৰা কিবা-কিবি কাম কৰি আছিল। চৰকাৰী চাকৰিৰ বাবেও চেষ্টা কৰি আছিল, কিন্তু ক'তো একো ভাগ নলগাত পাকিস্তানলৈ কাম বিচাৰি আহিল। পাকিস্তানৰ বাজাউৰ নামৰ এখন জিলাত আহি কিবা কামত সোমালে। ইয়াত থাকোঁতে এজনী পাকিস্তানী ছোৱালীৰ প্ৰেমত পৰিল। ছোৱালীজনীৰ নাম য়াসমিন। য়াসমিনেও আফগান শ্বাহৰ প্ৰেমত পৰিছিল। এই কথা ঘৰৰ মানুহে গম পাই দুয়োকো সামাজিকভাৱে বিয়া পাতি দিলে। আফগান শ্বাহ আৰু য়াসমিনৰ যুগ্ম জীৱন আৰম্ভ হ'ল। আফগান শ্বাহ ল'ৰাজন খুব জনা বুজা ল'ৰা আছিল। য়াসমিনক বহুত মৰমো কৰিছিল। দুয়োৰো জীৱনলৈ এজনী কন্যা সন্তানো আহিল। ঘৰখনক লৈ আফগান শ্বাহৰ দায়িত্বও বাঢ়িল। ইয়াত থাকোঁতে আফগান শ্বাহৰ গুলিস্তান নামৰ এজন লোকৰ লগত বহুত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। গুলিস্তানক নিজৰ ভাই বন্ধু সকলো বুলি ভাবিছিল। নিজতকৈও বেছি বিশ্বাস কৰিছিল। গুলিস্তানেও বিয়া কৰাইছিল। তাৰ এটা ল'ৰা সন্তানো আছিল। দুয়ো বন্ধুৱে এদিন আলোচনা কৰিলে যে ইয়াত থাকিলে আমাৰ ইনকাম নাবাঢ়িব। যিহেতু পৰিয়াল বাঢ়িছে, গতিকে আমি আন ঠাইলৈ গৈ অলপ বেছি টকা ইনকাম কৰিব লাগিব। কাৰণ পৰিয়ালৰ লগত দায়িত্বও বাঢ়িছে। অলপ অলপকৈ যোগাৰ কৰি হ'লেও নিজৰ ঘৰ মাটি অলপ কৰিব লাগিব। সকলো মানুহৰে নিজা নিজা সপোন থাকে। গতিকে দুয়ো সিদ্ধান্ত ল'লে যে সিহঁতে পেছাৱৰ বুলি ঠাইটুকুৰালৈ যাব। তাত কাম কৰিব। দুয়ো বন্ধুৰ পৰিয়ালকেইটা বাজাউৰ জিলাতে থাকিল আৰু সিহঁত পেছাৱৰত গ'ল। তাৰ পৰা মাজে মাজে ঘৰলৈ আহে আৰু 2-4 দিন থাকি আকৌ কামলৈ উভতি যায়। তাত কাম কৰি আফগান শ্বাহে দুটামান টকা যোগাৰ কৰিছিল। আফগান শ্বাহৰ নিজা বেংক একাউণ্ট নাছিল, কাৰণ সি আফগানিস্তানৰ আছিল। পাকিস্তানত বেংক একাউণ্ট এটা খুলিবলৈ কাগজ-পত্ৰবোৰ বহুত ইফাল-সিফাল কৰিব লাগিব বুলি সি একাউণ্টটো খোলা নাছিল। আনহাতে গুলিস্তানৰ নামত বেংক একাউণ্ট আছিল, সি যিহেতু পাকিস্তানী আছিল। আফগান শ্বাহে গুলিস্তানক কৈছিল যে মোৰ হাতত কেইটামান টকা আছে, তোমাৰ একাউণ্টত থ'ব পাৰিম নেকি? মোক যেতিয়া দৰকাৰ হ'ব তেতিয়া উলিয়াই দিলে হ'ব। তেতিয়া গুলিস্তানে হ'ব বুলি ক'লে। আফগান শ্বাহে যেতিয়া যেনেকৈ পাৰে গুলিস্তানৰ একাউণ্টত পইচা থৈ গ'ল আৰু মাজে মাজে বন্ধু গুলিস্তানক কয়, বন্ধু, তোমাৰ একাউণ্টত যে মই ইমান দিনে পইচাবোৰ থৈ আহিছোঁ, মই মাটি অলপ কিনি য়াসমিনক ঘৰ এটা বনাই দিম। সুখে দুখে দুয়ো তাত একেলগে থাকিম। তেতিয়া গুলিস্তানে হাঁহি মাৰি ক'লে, হ'ব হ'ব, তোমাৰ সকলো সপোনেই পূৰণ হ'ব। যি ৰকমে পইচা জমা কৰি গৈ আছা, হৈ যাব। আফগান শ্বাহে গুলিস্তানৰ একাউণ্টত পইচা জমা কৰা কথাটো পত্নী য়াসমিনকো কৈছিল। লগতে সপোনবোৰৰ কথাও কৈছিল। এনেদৰে সকলো ঠিকে ঠাকে চলি আছিল। তাত কাম কৰি থাকোঁতেই আফগান শ্বাহৰ বেমাৰ হ'ল। কেতিয়াবা জ্বৰ, কেতিয়াবা পেটৰ বিষ, মুঠৰ ওপৰত গা ভাল নহয়। ঘৰত পত্নীয়ে গম পাই ক'লে যে ইয়ালৈ গুচি আহক। বাহিৰত খাদ্য খানাৰ বাবেও গা বেয়া হৈ থাকিব পাৰে। 2 দিনমান ঘৰত থাকিলে গা ভাল হৈ যাব। আফগান শ্বাহেও গুলিস্তানক পইচাৰ কথা ক'লে যে মোক পইচা কেইটামান উলিয়াই দিব লাগিব। মই ঘৰলৈ যাম আৰু ডক্তৰক ভালকৈ দেখুৱাব লাগিব আৰু মাটিও অলপ চাম বুলি ভাবিছোঁ। এই কথা শুনি গুলিস্তানে ক'লে যে ইয়াত উলিয়াই নিদিওঁ, ময়ো তোমাৰ লগতে ঘৰলৈ যাওঁ, তাতে উলিয়াই দিম। দুয়ো ঘৰলৈ আহিল।
গুলিস্তানে পইচাকেইটা আজি দিম কালি দিম বুলি বহুত বাহানা বনাই আছিল। আচলতে গুলিস্তানে আফগান শ্বাহৰ পইচাকেইটা নিজৰ মাটি বাৰীৰ নামত খৰচ কৰি গৈছিল। এতিয়া সময়ত ঘূৰাই দিব পৰা নাই আৰু এই কথা আফগান শ্বাহক কোৱাও নাই। ইমান টকা এতিয়া ঘূৰাই দিব ক'ৰ পৰা? ইফালে আফগান শ্বাহেও তাক কৈ আছে যে ডক্টৰক দেখুওৱাৰ বাবে হ'লেও কেইটামান টকা লাগিছিল। তেতিয়া গুলিস্তানে ক'লে যে তুমি ডক্টৰৰ ওচৰত যাব নালাগে, মই ডক্টৰক কৈ দৰৱ পাতি লৈ আহিম। বন্ধুৱে তেনেকৈ কোৱা বাবে আফগান শ্বাহেও হ'ব বুলি ক'লে। গুলিস্তানে দৰৱখিনি অনা বুলি ক'লে আৰু আফগান শ্বাহক মাতি পঠালে। আফগান শ্বাহ গুলিস্তানক লগ কৰিবলৈ গ'ল। গুলিস্তানে 2টা ইনজেকশ্যন আৰু কেইটামান টেবলেট দি ক'লে যে এটা ইনজেকশ্যন এতিয়াই ল'ব লাগিব। এইটো তুমি নিজেও ল'ব পাৰিবা, নাইবা ময়ো দিব পাৰিম। এইটো ডায়েবেটিছ ৰোগীয়ে লোৱা ইনচুলিনটোৰ দৰে নিজে নিজে ল'ব পাৰি। তেতিয়া আফগান শ্বাহে ক'লে, বন্ধু তুমিয়ে লগাই দিয়া। গুলিস্তানে ইনজেকশ্যনটো নিজে আফগান শ্বাহক দিলে। তাৰ পিছত দুয়ো ঘৰা-ঘৰি গ'ল। আফগান শ্বাহে ঘৰলৈ গৈ পত্নীক ক'লে যে এটা ইনজেকশ্যন গুলিস্তানে নিজে দিছে আৰু অহাকালি এটা ল'ব লাগিব। এনেদৰে কোৱাৰ ঠিক অলপ পিছতে পত্নীক ক'লে যে মোৰ গাটো খুব বেয়া লাগিছে, কাৰোবাক মাতি মোক হস্পিটেলত লৈ ব'লা। হঠাৎ কি হ'ল বুলি ইয়াছমিনেও কান্দি কাটি ওচৰৰে দুজনমানক লগত লৈ হস্পিটেললৈ ওলাই গ'ল। কিন্তু আধা বাটতে আফগান শ্বাহৰ মৃত্যু হ'ল। লগত যোৱা কেইজনে আলোচনা কৰি ঘৰলৈ ঘূৰাই আনিলে আৰু নীতি নিয়মেৰে আফগানক শেষ বিদায় দিলে। 3 দিন মানলৈ পত্নী ইয়াছমিনৰ অৱস্থা একেবাৰে বেয়া আছিল। স্বামীৰ মৃত্যুক তাই মানি ল'ব পৰা নাছিল। লাহে লাহে দিনবোৰ যোৱাৰ পিছত তাই ভাবিবলৈ ধৰিলে যে তাইৰ স্বামীৰ মৃত্যু স্বাভাৱিক নহয়, তাক হত্যা কৰিছে গুলিস্তানে। কাৰণ তাই আফগান শ্বাহ আৰু গুলিস্তানৰ মাজৰ সকলো কথা গম পাইছিল। মানুহজনৰ গা বেয়া আছিল যদিও খোৱা বোৱা সকলো ঠিকেই আছিল। গুলিস্তানে কি ইনজেকশ্যন দিলে যে তাৰ ফলত মানুহজনৰ ইমান তাৎক্ষণিক মৃত্যু হ'ল? তাই গুলিস্তানক সুধিলে দৰৱখিনি কোন ডক্টৰৰ পৰা আনিছিল বা কোনখন ফাৰ্মাচীৰ পৰা আনিছিল। সি অকাই পকাই ক'লে যে মৰাজন মৰি গ'ল, এতিয়া সেইবোৰ বিচাৰিনো কি লাভ হ'ব? তাইৰ সন্দেহ বাঢ়ি গ'ল। তাৰপিছত তাই পইচাৰ কথা উলিয়ালে। গুলিস্তানে ক'লে যে কিয় তোমাক কোৱা নাই নেকি? মইতো তাক গোটেইবোৰ পইচা গতাই দিছোঁ। তেতিয়া ইয়াছমিনে পূৰা চিয়ৰ হ'ল যে পইচা গতাই দিব লাগিব বুলি মোৰ মানুহজনক গুলিস্তানে হত্যা কৰিলে। নিজৰ ইমান বিশ্বাসী বন্ধুৱে আজি ইমান প্ৰবঞ্চনা কৰিলে। তাই কাক ক'ব, কোনে বিশ্বাস কৰিব? কাৰণ তাইৰ হাতত একো প্ৰমাণ নাই। কিন্তু তাই মনে মনে প্ৰতিজ্ঞা কৰিলে, গুলিস্তান, তই যেনেকৈ মোৰ স্বামীক বিশ্বাসঘাতকতা কৰি মাৰিলি, ময়ো তোক তেনেকৈ মাৰিম। তাই গুলিস্তানক ক'লে, আপোনাৰ বন্ধু নাই যেতিয়া আপুনি মোক আৰু মোৰ ছোৱালীজনীক চাব লাগিব। সিও হ'ব বুলি ক'লে। সি ক'লে যে যেতিয়া যি সহায় লাগে মই কৰি দিম। তাৰ পিছত তাই গুলিস্তানক প্ৰায়ে ফোন কৰে, কথা পাতে আৰু এদিন তাই প্ৰস্তাৱ দিলে যে গুলিস্তানে তাইক বিয়া পাতিব লাগে। সি এই প্ৰস্তাৱ নাকচ কৰিলে, ক'লে মোৰ পত্নী আছে, ল'ৰা সন্তানো আছে, এয়া সম্ভৱ নহয়। ইয়াছমিনে কিন্তু এৰা নাই। তাৰ লগত বহুত সময় ধৰি কথা পাতে, লগ কৰে, এগৰাকী প্ৰেমিকাৰ দৰে। গুলিস্তানো ইয়াছমিনৰ প্ৰেমত পৰিলে আৰু দুয়ো একেলগে স্বামী স্ত্ৰীৰ দৰে থকাটো সিদ্ধান্ত ল'লে। নিজৰ পত্নী আৰু সন্তানক এৰি ইয়াছমিনৰ লগত এখন অইন চহৰলৈ গ'ল। ইয়াছমিনৰ মনৰ আশা পূৰণ হোৱাৰ পথত। তাৰ লগত কটোৱা প্ৰতিটো সময়ত তাই কেৱল তাক কেনেকৈ মাৰিব সেইবোৰ ভাবি থাকে। প্ৰায় 2 বছৰ পাৰ হৈ গ'ল। তাই এটা প্লেনিং কৰিলে। তাই গুলিস্তানক ক'লে যে আমি অচিনাকি চহৰ এখনত থাকোঁ, কাকো চিনি নাপাওঁ আৰু আমাৰ তাত টকা পইচাও ভালেখিনি আছে। গতিকে নিজৰ সুৰক্ষাৰ কাৰণে আমি এটা পিষ্টল ৰাখিব পাৰোঁ। কেতিয়া কি বিপদ আহিব কোনেনো জানে। গুলিস্তানেও কথাটোত হয়ভৰ দিলে। পাকিস্তানৰ দৰে দেশত পিষ্টল কিনি ঘৰত ৰখাটো সৰু কথা।
গুলিস্তানে পিষ্টল এটা কিনি আনিলে। ইয়াছমিনে ক'লে যে আপুনি নথকা সময়ত কেতিয়াবা দৰকাৰ হ'ব পাৰে, মোকো শিকাই দিয়ক। গুলিস্তানে গমেই নাপায় যে তাক মাৰিবৰ বাবে ইয়াছমিনে পিষ্টল শিকিব বিচাৰিছে। সি তাইকো শিকাই দিলে। তাৰে কেইদিনমান পিছতে এদিন ৰাতি গুলিস্তান শুই থাকোঁতে তাই পিষ্টলটোৰে গুলীয়াই তাক হত্যা কৰিলে। তাই ওচৰ পাজৰৰ মানুহৰ আগত কৈছিল যে ৰাতি কোনোবা দুৰ্বৃত্তই ঘৰত সোমাই গুলিস্তানক হত্যা কৰিলে, কিন্তু পুলিচৰ সোধা পোছাত তাই সকলো কথা খুলি ক'ব লগাত পৰিল। তাইৰ কাহিনীটো মানুহৰ মাজত প্ৰচাৰ হোৱাৰ পিছত বহুত মানুহে তাইক সমৰ্থন কৰিছিল, যদিও আইনৰ দৃষ্টিত তাই এগৰাকী অপৰাধী আছিল। হত্যাৰ অপৰাধত তাইক জেললৈ পঠাই দিয়া হ'ল। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনীৰ ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।